মোবাইল টাইমত লৈ যাব নেকি আপুনি ইমান চিপটা থৈ হয় তেতিয়া মোৰ গাত ধনী ঘৰৰ মানুহ তেজ আছিল এতিয়া আপোনাৰ চিপ্ৰিয়া মহাজনৰ তেজ মোৰ ৰোগে ৰোগে দাউৰি আছে বুড়বক নেকি এই চাহপাতৰ পেকেটটো দোকানী কি কৈছিল মোক গম পাইছে না আৰু পেকেটত লেখাও আছিল 2024 গেলি ভেলিডিটি আছে ৱাৰেণ্টি আছে গতিকে মই 2024 গেলি এই পেকেটটো দি চাহ খাই থাকিম গম পাইছা আজি আহান গাড়ী গেল গুৱাহাটী আহান গেল নলবাৰী আহান গেল পাঠশালা আহান গেল যোৰহাট আহান বহুত দূৰ গেলি গেছি পিছে খবৰ কৈছি কিবা তোক ফোন চোন নাই ন ফোন কৰিব লাগিব ৰ চাহ খাই উঠিলো অলপ কিবা খাই ল হাও তই আৰু কি কথা কয় মই পাতিব নোৱাৰো নেকি ভালকে ঠিক তাতে ঠিক হয় এইটো দি এইটো থৈ তলত পাতে কথা কব আছে অসমত কোনে নাপাতে ভাৰতত কোনে নাপাতে এইগিলাটো ভুল মই সৰু মানুহৰ কাৰণে পাতিলে হাকাৰ লাগে বাকীগিলাখনে পাতে দি ৰাই পাতে আৰু বিৰাট কোহলি পাতে অমিতাভ বচ্চনে সলমান খানে পাতে চবে পাতে চবে পাতে মই পাতিলে হাকাৰ লাগে গাড়ী খবৰ লগ হলে বাদ দি এই চিপৰা আছে মস্ত চিপৰা মোক বা ঠাণ্ডা দেনে নাই Kumbashi. হা বাসি আবেদি পিছে তই কিয় আলি ৰ মই এটা কিবা চাই আছো মোৰ গাড়ী 4খনমান বাহিৰত গেছি হেৰি চাই আছো ৰকচোন 2 মিনিট দে কচোন যে কিয় আলি মানে গাঁও চলি এতিয়া লগ লাগি এটা মানে পাৰ্ক খুলছো এখন ডাঙৰ চাই তাতে তাৰমানে এটা ডাঙৰ চুইমিং পুল গাঁৱত সাঁতৰে এই আপি গিলে ভাল হ'ব তাৰে কাৰণে এটা চান্দা লাগে চান্দা লাগে দিম চান্দা দিম তোক তহঁতে ভাল কাম কৰিছা মোৰ ভাগটো থাকিব লাগব তো চান্দাত দি আছো মহাজন আপুনি দিবা কৈছে মনটো ভাল লাগিছে যাক বেছি দিন আকৌ যাওঁ আৰু আছে কালেকশ্যন কৰিবা তই যাচোন এক গিলাচ পানী লৈ আহ আৰু এটা কথা তই একো আগৰটোৰ পানী লবি বঢ়িয়াকে হা এক গিলাচ পানী লৈ লৈ গিলাচ পানী মই পানী নাখাম মোক চানাটো দেখ পানী নাখাম মই চানাটো দেখ মই যাব লাগে বুৰ্বক তোক মই পানী খাবা দিয়া নাই এগিলাচ পানী চুইমিং পুলত মোৰ ফালৰ পৰা দিছো মোৰ হিচ্ছা তোক মই চান্দা দিলো পানীখিনি চুইমিং পুলত দিবা তই এটাই খাই ন আগত দিলি আৰু তই পইচা কি কৰিবি হা চাহ আপোনাৰ ভাগৰ পানীখিনি খালো যে তাতে একদম তাৰিখে ঠিক হ'ব হয় কিজানি গ্ৰীনিজ বুকুটো আমাৰ চেপা মহাজনৰ নাম কি কৰিব ইমান টকা মোবাইল টাইমত লৈ যাব নেকি আপুনি ইমান চিপটা থৈ গেছে নে তোৰ পাৰাই গেছে নে নাই গেছি গেছি কালি গাড়ী এখানে দিলাক 2,000 টকা আৰু এখানে দিলাক 3,000 টকা ঠিকে আছে তেলখনৰ গেল এখনৰ পৰাই 600 টকা এখন তেল গেল চিনি পাইছি কি খবৰ পিছে মেৰে দোস্ত কেনে ভালে আছে ভাল একদম ভাল তই ভাল পাই গেলি বহুত ভাল লাগছি না সেইকাৰণে আহিলো মই ভাই সিদিনা যদি তই মোক টেষ্টটো নেদলি আজি মোক ক'ত জিন্দা দেখিলি আজি টেষ্টটো দিয়াৰ কাৰণে মই আজি জিন্দাই আছো সেইকাৰণে আকৌ আহিলো তোমাৰ ওচৰত একো কথা নাই ভাই এই মহাজনৰ অন্তৰ বহুত ডাঙৰ সেইকাৰণেতো আহিছো আৰু
ভাই আজি কি আছো জানা অ। মই তোক পুৰস্কাৰ দিব আছো এই বাইকখন আজিৰ পৰাই তোৰ পাইছলে মোক গাড়ী গিফ্ট দিছি দেখছে না পাইছলে মোক গাড়ী গিফ্ট দিছি চা মই তেতিয়াহ'লে যাওঁ যা 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 আৰু আবি ঠিক আছে সাহেব অ আপনাক দিতেছি গাড়ী গিফ্ট দিছিল অ মানচু অ আৰু তেজ দিবলৈ কাছি তোৰ আৰু বেমাৰ হৈছে ইলেক ডাঙৰ মাৰছি হয় নেকি অ তেওঁ আগৰবাৰ তেজ দি বাইক পাইছো আৰু গিফ্ট দিব লৈছো এই চিষ্টেম যৌ 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 এই চিষ্টেম যৌ আমাৰ আগৰবাৰ 2 চেকিয়া পাইছো আৰু দিলো তেজ এতিয়া 4 চেকিয়া 6 চেকিয়া 10 চেকিয়া কিবা এটা দিব গিফ্ট কালি বছৰ 1000 টকা মান লগত দিলাই অ ভাই ভাইজান কি খবৰ তই মোক আৰু একবাৰ তেজ দিবলৈ বাচালি তই বাচি আছা বাপৰে বাপ মই তোৰ ওচৰত সদায় ধন্য হৈ দেখিম বাচা ভাই একো কথা নাই তই মোৰ ৰিয়েল দোস্ত তোক মই নাবাচে কাক বাচাম মই গম পাওঁই তই যে মোক বাচাবি মই সেইকাৰণে আকৌ তোৰ ওচৰত আহিছো আগৰবাৰ তেজ দিয়ান্তে গাড়ী দিছিল বাইক দিছিল এইবাৰ বা কি দিব 4 চেকিয়া 6 চেকিয়া 10 চেকিয়া কিবা এটা দিব লাগি আছে 10 টকা দিব বিজন হয় হয় মোৰ লগতে আপোনাক গেলি এটা গিফ্ট আনছো মই এইটো লো কলম এইটো মই কি কৰিম আগৰবাৰচোন মোক বাইক দিছিল এইবাৰ মোক কলম দিলাক এইটো মই কি কৰিম মই ভাবি আছো 4 চেকিয়া 6 চেকিয়া 10 চেকিয়া গাড়ীৰ কথা হয় তেতিয়া মোৰ গাত ধনী ঘৰৰ মানুহ তেজ আছিল এতিয়া আপোনাৰ চিপ্ৰিয়া মহাজনৰ তেজ মোৰ ৰোগে ৰোগে দাউৰি আছে সেইকাৰণে মই চিপ্ৰিয়া হৈ গৈছো মই 10 টকা দিব বুলি